আগতে আমি 2 হুইলাৰ 4 হুইলাৰ দুইটা থাকিলে নোপোৱা কৰিছিলো এইবাৰ আমি কৈছো যে নহয় 2 হুইলাৰ থাকিলে পাব 4 হুইলাৰ থাকিলে নাপাব আগতে আমি কৈছিলো যে ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশনাৰ দুইটা থাকিলে নাপাব এইবাৰ আমি কৈছো অকল এয়াৰ কণ্ডিশন থাকিলে নাপাব আমি ৰেফ্ৰিজাৰেটৰৰ পাৰ্টটো আমি উইথড্ৰ কৰিছো এতিয়া আৰু এটা আমাৰ ইয়াতে ডাঙৰ ক্ৰাইটেৰিয়া এটা হল কি যে ট্ৰেক্টৰ ইজ অলসো এ ভেহিকল কিন্তু ট্ৰেক্টৰৰ তেওঁ মালিক হলে নাপাব কিন্তু যদি সেলফ হেল্প গ্ৰুপ হিচাপত ট্ৰেক্টৰখন কিনিছে ওনাৰ ইজ এ সেলফ হেল্প গ্ৰুপ মেম্বাৰ তেওঁৰ ঘৰত ট্ৰেক্টৰখন আছে তেওঁ কিন্তু পাব কাৰণ সেই ট্ৰেক্টৰখন তেওঁৰ নহয় ইট ইজ ওন বাই এ কোঅপাৰেটিভ সোসাইটি অৰ বাই এ সেলফ হেল্প গ্ৰুপ এতিয়া মই পাব কোনে কলো কিন্তু আপোনালোকে যদি এনেকুৱা কৰে যে 3 বিঘা মাটি পোৱা মানুহ এজনে পোৱা নাই 15 বিঘা জনক দিছে সো ইট উইল বি নট লাইক দ্যাট ই এটা ফ্লো কৰিব এখন চাৰ্টৰ দৰে হি ফ্লো কৰিব প্ৰথমতে কোনে পাব দ্বিতীয়ত কোনে পাব তৃতীয়ত কোনে পাব আপুনি ওয়েটিং লিষ্টৰ মানুহ এজনক মেৰিট লিষ্টত লৈ আহিব নোৱাৰে ইট হ্যাজ টু গো অ্যাকৰ্ডিং টু এ ফ্লো এটা ওয়াটাৰ ফ্লো সিস্টেমত এটা যাব তাত প্ৰথম অৰুণোদয় পোৱাৰ কোন যোগ্য হেতু হল বিধবা মহিলা আনমেৰিড চিলড্ৰেন যদি 35 বছৰ পাৰ হৈ গৈছে বিয়া হোৱা নাই তেওঁলোকে পাব ডাইভোর্স ফিমেল ইফ she is not remarried divorced female আৰু separated females গিৰিয়াকে abandon কৰিছে সো তেনেকুৱা মহিলাক প্ৰত্যেক গৰাকীকে প্ৰথমতে অৰুণোদয় দিয়াটো আমাৰ দায়িত্ব দ্বিতীয়তে মই আগতে কৈছো যে কাৰোবাৰ ঘৰত যদি দিব্যাংগজন আছে cerebral palsy আছে thalassemia আছে they will get on a second priority it is a women centric scheme gotike mohila bidhoba mohila abandon husband abandon kora unmarried 45 years oleke teoluk prothom দ্বিতীয় আহি গল দিব্যাংগজন and medically in a bad condition like cerebral palsy teoluke দ্বিতীয় পদক্ষেপত পাব তৃতীয় পদক্ষেপত পাব destitute and living on alms আমাৰ গাঁৱে ভুই আপোনালোকে জানে তাৰ fourth criteria জুনে কেঁচা ঘৰত থাকে গাঁৱত এটা পাকা ঘৰ এটা আছে এটা কেঁচা ঘৰ আছে পকা ঘৰতে পাব পাৰে যদি তেওঁৰ আগৰ ক্ৰাইটেৰিয়া মিলে কিন্তু পকাটোৱে পোৱাৰ আগতে কেঁচাটোৱে পাই ল'ব লাগিব আৰু যি হাউসহোল্ডত এডাল মেম্বাৰ নাই ঢুকাই গৈছে ফিমেল হেডেড হাউসহোল্ড যত মহিলায়ে ঘৰখন চলাই মেল নাই আৰু ডিসি সকলে এটো কৰিব ওল্ড এজ হোমত বা ইনষ্টিটিউচনত থকা মহিলা সকলকো অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব but that is from their discretionary quota human trafficking jeneke amar sirangot runi khatat hoisile human trafficking ot ji khokol bachcha victim hoy deutak makor poisa na thake karone human trafficking hoy so human trafficking or victim family jodi he bachcha to nijor logot loi ahe ba aru jodi ghorot bachcha ase ami crime to we are not giving premium কিন্তু যদিহে ঘৰত আৰু বাচ্চা আছে তেনেকুৱা ফ্যামিলিক আমি হিউম্যান ট্রাফিকিংত হলেও আমি দিম আৰু ৰেপ ভিকটিম আমি তেওঁলোকক দিম উইদাউট ডিসক্লোজিং देयर নেম চুপচাপ তেওঁলোকৰ নামটো ডেটাবেছত আহিব ডিএলএমসি উইল নট ডিসকাস অ্যাবাউট देयर আইডেন্টিটি এতিয়া আজি আমি ইয়াতে বহিছো আমাৰ এটা নিৰ্দিষ্ট সময় আছে 14 ডিসেম্বৰত আমি আজি প্ৰথম ডিএলএমসি বৈঠক কৰিম গাঁও সভা ওয়াৰ্ড সভা অৰ আদাৰৱাইজ অহা 15 দিনৰ ভিতৰত আমি বেনিফিচিয়াৰী সিলেক্ট কৰিম তাৰ পিছত 1 পৰা 15 তাৰিখে যদি 15 জানুৱাৰীত আমি ডিএলএমসি খন মাতো তেতিয়ালে সিলেক্ট কৰা we got 1 month 15 ডিসেম্বৰ to 15 জানুৱাৰী যদি কোনোবা জিলাৰ সোনকালে হৈ যায় আগতে কৰিব সো ডিএলএমসি এ লিষ্টখন ফাইনাল কৰিব
যদি গাঁও সভাটো কাৰো নাম নাহে কিবা নাহে ডিএলএমসি মেম্বাৰ ক্যান ইনক্লুড নেমস ইন দা মিটিং from their end also, provided they fulfill all criteria. Region has to be recorded. All eligible beneficiary bilakok ami jake take from nidiu agor kam khini will do through a checklist. Agot amar checklist ase, finance will ensure that by tomorrow checklist is available with DC. DC can print a checklist aru checklist khonor uporot gaon khabar pra data ahibo, so that DLMC can examine the checklist. Jetia checklist bilak exam hobo, ami korilu je no, now they are entered. Iyar loge loge DLMC kam to shek hoi jabo. 15 January DLMC will cease to exist, because not cease to exist, but their requirement will come down. Tar pisot DC সকলে form distribute koribo only to the eligible beneficiary. Aru form distribute korute agot 2 lakh toka per annum asile, kintu bahut keta restriction asile, jeneke former members of PRI agota napaisile. Ami koisu je nohoy ebar bortoman সকলে napabo, kintu prakton সকলে pabo, kan bahut ward member dormaha bon hoi gol, their economic criteria may not be good. Kilo teoluke pabo provided their annual income is below 2 lakhs. We are not compromising with the criteria. Khali eligibility teoluk agot non eligible asil, we have made them now eligible. Kunu karonote government employee, government pensioner, PSU employee, PSU pensioner, but cooperative jibila government or dormaha khwa manu ase, janeke like secretary of many GPSs are permanent employee of government, they will not get it. Ebar amar eligibility ami ketaman aru expand korisu. Agote asil gaot 7 bigha mati, ebar ami gaot 15 bigha mati loike ami aguai disu. Horu horu town bilakot agote asile ekotha mati, ebar ami 3 kotha leke loi goisu, aru Kamrup metrot 1.5 kotha mati thakilo Orunodoi pabo pare.